নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে স্মাৰ্ট বয় আছাম। ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰ্পজৰ কাৰণে বনোৱা হয়, চ' কোনো গাত পাতি নলয়। চ' তোমালোকে থাম্বনেইলৰ টাইটেল চাই গম পালে আজি আমি কাৰ ওপৰত কথা পাতিম, এইকেইটাৰ ওপৰত। চ' ব'লা বেছি দেৰি নকৰি ভগৱানৰ নাম লৈ এতিয়া যাওঁ মোৰ মেইন ভিডিঅ' লৈ। तो आज का वीडियो कोई व्लॉग नहीं होगा, कोई प्रैंक नहीं होगा, और ये वीडियो होने वाला है एक सीरियस मैटर के ऊपर। क्या बोल रहे? सीरियस मतलब क्या? तो चुप रहे ना, मैं कुछ बोल रही हूँ तो वो सुनते जा। ৰন আবে কিবা এটা ক'বলৈ জানো ৰাইজক। बहुत दूर कहाँ लेके जा रहे? तू मेरे को बता तो। हम दोनों भाग के शादी करने वाले हैं आज। क्या बोल रहे? বিয়া মুঠতে বিয়া হৈ যাব লাগে চানা। এই পিতকলি বয়সত সিহঁতি কি কৰিব লাগে আৰু কি কৰি থাকে? এই বয়সত সিহঁতি পঢ়া শুনা কৰিব লাগে নাই, মুঠতে বাট চৌৰি। আৰে বেচেৰাটোক অকণমান শান্তি দিয়ে না, এইটো মৰহি গৈছে কেলা। এইজনী এজনী ছোৱালী হওঁ, তাৰ তাত কি আছে? তাক যে ইমান ভাল পায়, কি আমাৰ তাত নাই নেকি? কেলা বেচেৰাটো মুখে মেল খাই গৈছে। এইটোৱে কি কৰিছে কি হৈছে একোৱে ধৰিব পৰা নাই। কিন্তু চানা हम तुम्हारा मम्मी को अभी फोन करेगा, मोबाइल दो। फोन रख, फोन नहीं नहीं फोन करेगा अभी हम। क्या ऐसा क्या फैसला लिया है तू? क्या फैसला लिया है तू? ये सब नहीं रखना है, छोड़ो बोले। দে কালা আৰু এটা পৰে। এইটো বুৰ্বকটো কিবা এটা বুজাই আছে, সি ফোন কৰিছে আকৌ ঘৰলৈ। থপৰ দিব লাগে তোৰ এইটো চব ইয়াতে এৰি দিয়ক। এতিয়া অকণমান অকাদৰ বিষয়ে জানিলোঁ। অসমৰ জ্ঞানী পণ্ডিত ইউটিউবাৰ আমাৰ অকাদ দা, আমাৰ অসমৰ ডেকা দা। অকাদ আছে কাৰণে চিনেমা হলত আহি বিভিন্ন ৰকমে খাইছোঁ। দেখিছ নহয়, 2-3খন নতুন চিনেমা আহি আছে, চাব পাৰিছোঁ নিজৰ অকাদত। তহঁতৰ পইচাই নহয়, তহঁতিটো সপোন দেখি থাকোঁতে যাব ইমান দামী দামী বস্তু। 1000 টকা খাইছোঁ, চাই থাক। তোৰ কাৰ অকাদ আছে চিনেমা হলত গৈ দামী দামী বস্তু খাই চিনেমা চাবলৈ? তোমালোকে লিখি দেবা, এক্সামত আহিবও পাৰে। অসমৰ কোনজন ইউটিউবাৰে চিনেমা হলত গৈ দামী দামী বস্তু খাইছিল? ভাব বহলাই লিখা। আমাৰ ছাৰে চিনেমা চাই আহিও ৰখি থকা নাই, চাহ খাইছে, ব্ৰেড খাইছে, চিপছ খাইছে। কাৰ অকাদ আছে চিনেমা হলত গৈ আহি ৰাতি চাহখন বনাই লৈ? অকাদ কাৰ অকাদ আছে? ব্ৰেড লৈছে, কিমান ডাঙৰ ডাঙৰ বস্তু লৈছে। এইটো কালা কোনোবা ঠাণ্ডা পানী দিয়ক, এইটো মাথা গৰম কৰি দিয়ে। এইটো অকাদৰ বিষয়ে কৈ বিভিন্ন ৰকমৰ বস্তু খাইছোঁ, ইয়াত চাইৰ টেঙা চৰিয়া হিচাপে খাইছোঁ। নীলাজী হওক, তহঁতৰ অকাদ আছে? অকল ওলোটা কমেণ্ট। চাহ খাবলৈও অকাদ লাগে, টেঙা খাবলৈও অকাদ লাগে, চিনেমা হলত গৈ দামী দামী বস্তু খায়, চিনেমা চাবলৈও অকাদ। এইটো কালা কোনে অকাদ নাই বুলি কৈছিলি বে? সেই অকাদ নাই বুলি কোৱাটোকে তাৰ ওচৰত তই আহিবগৈ লাগে। অকণমান ইউটিউবটো অকণমান শান্তি পাব। এতিয়া চাগৈ বহুতে বেয়া কমেণ্ট কৰিব, জ্বলি থাকিব। নিজৰ অকাদত খাইছোঁ, তহঁতৰ পইচা খাবলৈ যোৱা নাই। আগতে নিজৰ অকাদত গোটা হাঁহ খাই দেখুৱা, তাৰপিছত কমেণ্ট কৰিবি। আকৌ হাঁহটো খাওঁতেও অকাদ বে? এইটো কেলা তই পাগল হ'ল নেকি বে এইটো? আৰু ভিডিঅ'বোৰ চোৱা, লাইক নকৰা, কমেণ্টটো নকৰা। কোনে চাইছে কমেণ্টটো কৰি দিব লাগে ন। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই। হাঁহি থাকা আৰু সুখত থাকা।